হেল্ল' এভৰিৱান, মই অনন্যা। মই পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ মই আকৌ আহিছোঁ। আগৰ ভিডিঅ'টোততো মোৰ দেখিছেই এংগেজমেণ্টৰ বজাৰখিনি কৰা, আৰু তেনেকৈ বজাৰ মানে সৰু সুৰা বস্তুটো থাকি যায়। তেনেকৈ আজি আকৌ ওলাইছোঁ বজাৰ কৰিবলৈ, আৰু আজি ভিডিঅ'টো চাই আপোনালোকে বহুত ভাল পাব। আৰু মোৰ বাবে এটা বিশেষ দিন। এই ভিডিঅ'টোতে মই আগৰ কিছুমান যিবিলাক মমেণ্ট মই কেপচাৰ কৰি থৈছিলোঁ সেইখিনি, আৰু আজিৰ মমেণ্টখিনি মই সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। যিহেতু মোক এংগেজমেণ্টৰ দিনাখন গাজৰা লাগিব, সেইবাবে মই আগতীয়াকৈ গৈ গাজৰাটোৰ কথা কৈ আহিলোঁ। কাৰণ গাজৰাটো পটককৈ পোৱা নাযায়, সেইবাবে আগতেই গৈ মই খবৰ লৈ আহিলোঁ আৰু কৈ থৈ আহিছোঁ মোক গাজৰা লাগিব। এংগেজমেণ্টলৈ বেছিদিন নাই যিহেতু, সেইবাবে আমি সকলোবোৰে কামত লাগি গ'লোঁ। এফালে ভণ্টি, মই, মাটো লাগি আছিলোঁ, তাতে ভাইটিও লাগি গ'ল। এংগেজমেণ্ট যদি সকলোবোৰ কামত ব্যস্ত হৈ আছে, আমি ওপৰত কাম কৰি আছোঁ আৰু আনফালে বেলেগ এজন মানুহেও আনি লোৱা হ'ল। তেওঁ এইবিলাক গছ চছবিলাক কাটি অলপ চাফা কৰি দিছে। হেল্ল' এভৰিৱান, আৰু এংগেজমেণ্টলৈ কমেও আপোনাৰ 10-11 ডেইজ আছে। তথাপিওতো যা যোগাৰবোৰ কৰিবই লাগিব। সেইবাবে ময়ো নিজৰ হাতেৰে এটা যিটো ৰিং থ'বলৈ বস্তু লয়, সেই বস্তুটো মই কিনা নাই, নিজ হাতেৰে এটা বনাব ট্ৰাই কৰিছোঁ। আৰু আপোনালোককো দেখুৱাই আছোঁ কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্ট কৰি জনাব। মানে এইটো মই অকণমান ডেক'ৰেশ্যন কৰি ধুনীয়াকৈ বনাইছোঁ, কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু ডেক'ৰেশ্যন কৰিবলৈ বাকী আছে, তো তথাপিও এইটো আপোনালোকে কেনেকুৱা লাগিছে জনাবচোন। ইয়াত ভাল হ'ব নাই বাৰু থ'বলৈ। ধুনুবাই কি সৰু হৈ আছে যে ভাইটিয়ে, মানে এংগেজমেণ্টটো তাৰ মুখতে ফুটা নাই। আৰু যাকে পায়, তাৰ ফ্ৰেণ্ড হওক বা যোনেই হওক, আমাৰ ঘৰলৈ আহে, ক'ব আমাৰ ধুনুবাৰ বিয়া নহয়, আহিবা দেই, এনেকৈ বুলি ক'ব তাৰ। আৰু এইফালে আপোনালোকক মই ৰিংটো লোৱাৰ পিছত দেখুৱাই নাছিলোঁ কেনেকুৱা ৰিং লৈছিলোঁ দৰাৰ বাবে। এইটো হ'ল, দেখিছেনে? এইটো ভালকৈ দেখা নাই। এংগেজমেণ্টত নহয় ভালকৈ দেখিব, তথাপিও এইটো বস্তুটো অহা নাই। আকৌ আজি এবাৰ ওলাইছোঁ বজাৰ কৰিবলৈ, যিহেতু অলপ বস্তু থাকি যায় বজাৰ কৰিবলৈ, সেইবাবে আকৌ আজি ওলাইছোঁ। আৰু পাপাও আজি পালেহি, তো সেইবাবে গোটেইখিনি মিলি ওলাইছোঁ বজাৰ কৰিবলৈ। কি বজাৰ কৰোঁ সেইখিনি সকলো আপোনালোকক দেখুৱাব নোৱাৰিম, কাৰণ মোৰ ফোনটো কি হৈছে জানো, চাৰ্জে নোলোৱা হৈ থাকিলে, সেইকাৰণে ঘৰতে থৈ যাম। কৰি হৈ গ'ল, আৰু এইফালে পোৱালি বহুত পূৰা য'ত ত'ত ইমান ইউজ নহয় নহয়। আমি অকলে অকলে বজাৰ কৰিব আহি আছোঁ, ভণ্টি আৰু মই, আৰু মাও এক্সট্ৰা হৈ দিলে, আৰু ইফালে পাপা আৰু ভাইটিও এক্সট্ৰা হৈ দিলে। চবেই চবফালে বজাৰ কৰি আছে। আমি ইফালে এইবোৰ লৈ ল'লোঁ। সেই বজাৰ মাৰ ওচৰত পাই গ'লেহি, মায়ে গেলামালৰ বস্তুখিনি লৈ আছিলে। মা এয়া আজি আকৌ ওলালেহি লগৰ এটা আৰু লগৰ এজনী, আৰু সিহঁতি যোৱাৰ পিছতে আকৌ আহি পালেহি আণ্টি আংকল, মানে মোৰ বৰ্তা বৰমা হয়। আৰু এইফালে আমাৰ পোৱালি দুটা, এয়া হাই কৈ দিয়া দুইটা পূৰা আলহীয়ে মানে ভৰ্তি। ইফালে কাইলৈ আকৌ আহিবই, তেনেকৈ ভালেই লাগিছে। আৰু তেনেকৈ আৰু বেছিদিন নাইও। আৰ্টিষ্ট মানে পূৰা ভাল, মানে হেৰি নহয় আৰু ঘৰৰে। আৰু এইফালে সেইদিনাখন যে আপোনালোকক দেখুৱাইছিলোঁ মই বনোৱাটো, সেইটো ভাল নালাগিলে, সেইবাবে নিজে অৰ্ডাৰ কৰি এটা বনাই আনিলোঁ। হেল্ল' এভৰিৱান, ফাইনেলি মোৰ মেহেন্দি লগাই হৈ গ'ল। আৰু কাইলৈতো মোৰ এংগেজমেণ্ট জানেই আপোনালোকে। মই আলহীবিলাকক দেখুৱাই আছোঁ দেই, ৰ'ব। এপাহ নাই, আৰু এইফালে মা, এইফালে লগৰ
ওপৰত পূৰা খানা চলি আছে কাৰণ আজি বহুত মানুহ হৈছে ন, এনেকৈ লগতে মিলি খাই ভাল লাগে, সেইবাবে ৰুমত মানে হোৱা নাই, চব ওপৰত গৈছে, নিচা, এপা আৰু দেউতা মিলি বনাই আছে, বাকীবোৰ ইয়াতে আৰু খানা বনি আছে। আৰু এইফালে আমাৰ ডেক'ৰেশ্যন চলি আছে চিম্পলকৈ, এয়াই আমাৰ এপা, এইফালে বা, এইফালে ঐ হ'ব এইফালে আমাৰ মেইন ডেক'ৰেশ্যন, কাৰোবাক যদি আপোনালোকৰ ঘৰত ডেক'ৰেশ্যন কৰিব লাগে এগৰাকীক মাতিব পাৰে দেই, ফটুৱা ডেক'ৰেশ্যন কৰে। মোৰ এনাই এয়া এয়া খাব হৈ গ'ল, আমি ভাত খাই লওঁ দেই। এইফালে পূৰা গাহৰি, লাই শাক আৰু ভাত, কোনে কোনে গাহৰি খাই ভাল পায় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ। কাইলৈ এংগেজমেণ্টৰ ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। বাই বাই, গুড নাইট।